হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আহিছোঁ বীৰাংগনা সাধিনী কলাক্ষেত্ৰলৈ, যিটো গোলাঘাটত আছে। এয়া চাওক, মই অলপকৈ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে মাত্ৰ মোৰ লগত অকণো স্ক্ৰিপ্ট নকৰি ভিডিঅ'টো চাই গৈ থাকক। আৰু এইফালে পাপাই ল'ব লৈছে টিকেট, আৰু মই ৰৈ নাথাকি একেবাৰে সোমাই দিলোঁ আৰু এইফালে আচলতে সোমোৱাৰ আগত টিকেটটো চেক কৰে, এই দাদাজনে চেক কৰিছে। আৰু এতিয়া বলক দেখাওঁ কলাক্ষেত্ৰখন কেনেকুৱা, কি কথা, আৰু আমি আজি কি চাবলৈ পাম। বলক, তো দেৰি নকৰি আমি আমাৰ ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। এয়া চাওক, বহুত বেছি, প্ৰথম কথাটো হ'ল বহুত বেছি চাফা, আৰু একদম মানে মনটো ভাল লাগি গৈছে সোমাই। মোৰ এই কথাৰ কাৰণে বহুত বেছি ভাল লাগিলে যে ইমান বেছি চাফা আৰু চব ফালেই সেউজীয়া। আপুনি যোনফালেই চকু ঘূৰাব সেইফালে সেউজীয়া। এনেকৈ গৈ থাকোঁচোন, চাওঁচোন আৰু কি দেখা পাওঁ। আৰু বিশেষকৈ মোৰ গোলাঘাট কলাক্ষেত্ৰ এইকাৰণেই ভাল লাগে যে ইয়াত বিভিন্ন ধৰণৰ কথা শিকিব পাৰে, আৰু যিহেতু আমাৰ সৰু সৰু পোৱালীবোৰে এতিয়া আগৰ দিনীয়া বস্তুবোৰ চিনি নাপায় আৰু সেই বিষয়ে নাজানেও, তাৰ বাবে এইটো এটা ভাল অপশ্যন যে গোলাঘাটতে থকা লোকসকলৰ বাবে বা বেলেগ ঠাইৰ পৰা আহিও গোলাঘাট কলাক্ষেত্ৰ সেই ল'ৰা ছোৱালীবোৰক দেখাব পাৰে। ইয়াৰ পৰা তেওঁলোকে খেলা ধূলাৰ জৰিয়তে বহু কথা শিকিব পাৰিব। আৰু ইয়াত বিভিন্ন বস্তু ৰখা হৈছে, আৰু নিজে পঢ়ি হ'লেও চিনাক্ত কৰিব পাৰিব। আৰু এইফালে চব ইমান ধুনীয়া ৰঙা ৰঙা ফুল। ইয়াৰ সকলোতকৈ ভাল সৌন্দৰ্যটো মোৰ এইটোৱেই লাগে যে ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি থাকে। সেইফালেও এগাল আছে, সেয়াও দেখাম মই। আৰু ইয়াত এটা বহুত ধুনীয়া ব্যৱস্থা দেখিলোঁ, ডাষ্টবিন এটা ৰাখি থৈছে ফুলৰ ওচৰত, যাতে কোনো লোকে ফুলবোৰৰ আশে পাশে লেতেৰা কৰিব নোৱাৰে, তাৰ বাবে ব্যৱস্থা কৰা হৈছে। সঁচাকৈ বহুত বেছি ৰং বিৰঙৰ ধুনীয়া ধুনীয়া ফুল আছে, ইয়াত চাবলৈ পাব আপোনালোকে। আৰু এইফালে আছে খেলিব পৰা চকৰি, নাওৰ দৰে চকৰি, য'ত ল'ৰা ছোৱালীবোৰ উঠি আনন্দ উপভোগ কৰিব পাৰিব। আৰু মই ভাবিছিলোঁ উঠিম বুলি, কিন্তু মোৰ উঠা নহ'ল, কাৰণ আমাৰ হাতত সময় অতি কম আছিলে, কাৰণ ঘৰলৈও ঘূৰি যাবলগীয়া হৈ আছিলে। আৰু কি দেখিবলৈ পাওঁ আপোনালোকক দেখাই গৈ থাকিম, ভিডিঅ'টো স্কিপ নকৰি মোৰ লগত চাই থাকক। ইমান ধুনীয়া পৰিৱেশ, সঁচাকৈয়ে মনটো একেবাৰে ভাল লাগি গৈছে। আৰু এইফালে আছে দীঘলকৈ এটা পুখুৰী, য'ত মই দেখা পাইছিলোঁ যে বহুতে চেলফি লৈ আছিলে, কিন্তু মোৰ লোৱা নহ'লে। আৰু এইফালে আহি আকৌ মাহঁত মোৰ ওচৰে পালেহি। আৰু এইফালে কি আছে চাওঁ বলক। এইজনী হৈ গ'লো মই। ইফালে ফুল চুল তেনেকৈ ৰাখিছে, আৰু মই ৰাস্তাবোৰ এটা কাৰণে বেছিকৈ দেখাইছোঁ, কাৰণ মই ৰাস্তাবিলাক দেখি মানে পাগলা হৈ গৈছোঁ, ইমানেই ধুনীয়া। আৰু ইয়াত বহুত মানুহ আছিলে আজি। কি দেখা পাওঁ সেয়াকে চাই গৈ আছোঁ। ইয়াৰ পদূলিবোৰ বহুত বেছি ধুনীয়া, চব ফালেই গছ। আৰু এই গছটো আগতে আমাক মাহঁতে কৈছিলে যে এই গছটো যদি ঠাৰি এডাল কিতাপৰ ৰখা হয় তেতিয়াহ'লে বিদ্যা বাঢ়ে, আৰু সেই সূত্ৰে ময়ো এটা পাত ছিঙি লৈ আহিলোঁ। আৰু এইফালে আছে বিভিন্ন জনগোষ্ঠীৰ চিত্ৰ। মোৰ এই বস্তুটো বহুত বেছি ভাল লাগিলে, যাৰ জৰিয়তে দেখুওৱা হৈছে যে আমাৰ কলা কৃষ্টি ৰীতি নীতি আৰু জনগোষ্ঠী যিয়ে নহওক, কিন্তু আমি সকলো সমান। আৰু আজি যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।